আপোনাক কেতিয়াবা কোনোবাই মাৰিবৰ কাৰণে লৈ গৈছিল নেকি? আজিৰ কাহিনীটো বুলিছে আলোক বৰা নামৰ ভাইটি এটাই কৈছে গাঁৱত আই সকাম আছিল মানে সিহঁতৰ আইতাক আই সকাম খাবলৈ গ'ল 4টামান বজাত। তাৰপিছত আইতাক মানে সন্ধিয়া অলপ কমকৈ দেখে তো ভাবিলে সন্ধিয়া হৈছে বোলে তাতকৈ আগতে ঘৰ পাই যামি মানে 4টা বজাত গৈছে 5টা বজাত ঘৰ পাই যামি গ'ল আই সকামত নাম চাম ল'লে নাম চাম লোৱাৰ পিছত আৰু সন্ধিয়া হৈ গ'ল। তাৰপিছত আইতাকৰ ঘৰৰ ফালে আহিবলগীয়া মানুহ খুব কমে অকল আইতাকহে আছে মানে তো আইতাকে ভাবিলে ওচৰতে ঘৰ লাখুটীয়া লৈ বোলে লাহে লাহে গৈ থাকিম গৈ আছে তাৰপিছত হাবি এখন পাই আইতাকৰ ঘৰ নোপোৱা মানে সৰু হাবি এখন হাবিখন আগফালে ল'ৰা দুটা মানে গৈ আছে তাৰপিছত আইতাকক কৈছে বৌ তুমি মোৰ পিছে পিছে আহি থাকা ঘৰ পাই যাবাগৈ। আইতাকে ভাবিছে গাঁৱৰ কোনোবা ল'ৰা মাতিছে তাৰপিছত আইতাক পিছে পিছে গৈ আছে তাৰপিছত আকৌ ল'ৰাকেইটা মাতিছে বৌ তোমালোকৰ ঘৰ পালোহি নহয় এইটো বাওঁ চাইডে গুচি যোৱা তোমালোকৰ পদূলিটো পালোহি। চ' আইতাকে ভাবিছে অঁ পদূলি পালোহি সন্ধিয়া কথা আইতাকো খুব কমকৈ দেখিছে গুচি গৈছে যেতিয়া বাওঁফালে ধামকৈ পুখুৰীত সোমাই হৈ পৰিলে। তাৰপিছত গোটেই চিঞৰ বাখৰ গৈছে আইতাকে তাৰপিছত গাঁৱৰ মানুহ আহি গ'ল চিঞৰ বাখৰ মাত শুনি পেলাই যেনে তেনে বচালে পুখুৰী পাত দাঙি মেলি তাৰপিছত গাঁৱৰ মানুহে ক'লে কোনোবাই মোক বোলে মানেকৈ মাতি লৈ গৈছিল বোলে। তাৰপিছত গোটেই গাঁৱৰ মানুহখন বিচাৰ কুচাৰ কৰিলে মানে ক'তো কাকো বিচাৰি নাপালে মানে কোনো নাই মানে